আজি আমি দিহানামৰ অমিত গৈছোঁ শ্ৰীকৃষ্ণৰ জন্মস্থলীত আমি জন্ম দিবৰ কাৰণে চেষ্টা কৰিছোঁ। আমি অমিতৰ ভাগ লৈছোঁ। আপোনালোকে চাই থাকক আমাৰ লাইভ। আমি শংকৰী সংঘৰ শ্ৰীকৃষ্ণৰ জন্মস্থলীত আমি অমিত গৈছোঁ আৰু আপোনালোকে চাই থাকক আমাৰ লাইভটো ধুনীয়া হ'ব। আমি ভগৱানৰ আবিশ্ব ভগৱানৰ সৃষ্টি কৰিছোঁ। ভাল লাগিব আমাৰ নিচিনা প্ৰতিভক আমি জন্ম দিবৰ কাৰণে মাৰ যাবলৈ ৰখি আছোঁ। ধন্যবাদ।
শ্রীমন্ত শংকৰে মনে কথা জিৰে হে আতুতি তুলসী খুটা এই বাহিৰতে লিখিলে ৰাম নাৰায়ণ বুলি এই বাহিৰতে লিখিলে ৰাম নাৰায়ণ বুলি ভিতৰতে লিখিলে দুটা ভক্ত হরি ভক্ত